সো লাস্ট ক্লাস আমি এটু পঢ়িছিলো আইসোমেট্ৰিকৰ তোমালোকৰ বেসিক খিনি কোনটো এংগেল কি হয় আইসোপ্লেন কেনেকৈ চেঞ্জ কৰে কি হয় তোমালোকৰ কোনকেইটা আইসোপ্লেন লেফট রাইট টপ হয় এইবোৰ গোটেইখিনি ডিটেইলছ পঢ়িছিলো সো আই হোপ তোমালোকৰ ক্লিয়াৰ আছে যদি ক্লিয়াৰ নাথাকিব তোমালোকে আজি ভিডিওটো চাই লোৱা আৰু ভালকৈ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব তো দেৰি নকলম নকৰাকৈ মই ভিডিওটো আৰম্ভ কৰো আৰু ওয়ান্স মোর ওয়েলকাম টু মাই ইউটিউব চ্যানেল আমাস্ক ঠিক আছে সো আজি তোমালোকৰ স্কেটচটো হ'ব এইটো ভিডিও ঠিক আছে এইটো স্কেচ বনাবলৈ সিম্পল ফার্স্ট তোমালোকে চাই লোৱা এইটো পইণ্ট স্পেসিফাই কৰি লোৱা ইয়াৰ পৰা ইয়ালৈ আমাৰ ডিসটেন্সটো দিয়া আছে সৰি মই কালাৰটো চেঞ্জ কৰি লওঁ ৰবা ইয়াৰ পৰা ইয়ালৈ আমাৰ ডিসটেন্সটো দিয়া আছে 32 ঠিক আছে 32 গলা এইটো পইণ্টৰ পৰা 8 গলা তাৰপিছত আকৌ এইফালে 56 ঠিক আছে ইয়ালৈ বনাই লওঁ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো দিয়া আছে আমাৰ 20 আৰু এইফালৰ ডিসটেন্সটো দিয়া আছে 20 ঠিক আছে গোটেই এইখিনি এইটো স্কেচ ইয়ালৈ বনাই লওঁ ফার্স্ট অফ অল ঠিক আছে সো অটোকেটলৈ আহিলো সো লাইন কমান্ড ললো ইয়াৰ পৰা ইফালে গলো 32 এন্টাৰ সো अगेन ইফালে ইটা সমুৰ ৰাইট সাইডে আহা নাই তো মই কি প্ৰেছ কৰি F5 ঠিক আছে সো ইফালে কিমান আছিল 56 এন্টাৰ আৰু ওপৰৰ ফালে যাবলৈ F5 20 এন্টাৰ হল সো अगेन এইটো পইণ্টৰ পৰা ওপৰলৈ কিমান যাম 8 এন্টাৰ হল अगेन ইয়াৰ পৰা ওপৰলৈ 20 এন্টাৰ ঠিক আছে ইয়ালৈ ক্লিয়াৰ হল কিবা ডাউট থাকিলে তোমালোকে কমেন্টত কমেন্ট কৰিব বা ইনষ্টাগ্ৰামত মোক ডিএম কৰিব ইনষ্টাগ্ৰামৰ লিংকখিনি মই তলত স্ক্ৰিনত শো হৈ আছে আৰু তোমালোকৰ ইয়াৰে আগৰ প্ৰিভিয়াস ভিডিওছবোৰ তোমালোকে লিংকত পাই যাবা সো এটা নেক্সট এটো আমাৰ বনোৱা হৈ গল সো ইয়ালৈ সো এটা চোৱা আমাৰ ইয়াৰ পৰা ইয়ালৈ আমি ডিসটেন্সটো জানো 32 minus 8 হেনেকৈ কৰিব পাৰা আৰু ইফালে জানো 56 minus 16 ঠিক আছে বাট তোমালোকে মই কওঁ যে ইয়াৰ পৰা ইয়ালৈ এটো কমপ্লিট বনাই লও 32 আৰু ইফালে কমপ্লিট বনালে 56 কিয় বনালো আমি কমপ্লিট পিছল মই ভিডিও লুজ কমপ্লিট কৰিছোৱা কে কৰলৈ তোমালোকে গম পাবা ঠিক আছে ইয়াৰ পৰা ইয়ালৈ আমি ডিসটেন্স জানো কিমান আছে এটো যেহেতু আমাৰ যদি 8 হয় থিকনেস তেনেহলে ইফালে 20 আছে সো কিমান হ'ব 12 হ'ব 20 minus 8 সো এইখিনি ডিসটেন্স আমাৰ কিমান হয় ইয়াৰ পৰা ইয়ালৈ এই দুটা ডিসটেন্স 12 ঠিক আছে এই দুটা ডিসটেন্স সো 12 গৈ ফেলে ইফালে 8 যাম আকৌ 16 যাম আকৌ 8 আকৌ 12 আকৌ 16 ঠিক আছে ইফালে আকৌ 12 আকৌ 8 ইফালে সিম্পল আকৌ 12 16 আকৌ 12 আকৌ 16 আকৌ ইফালে 8 16 8 16 সো এনেকৈ মই ওপৰ বক্সটো বনাই লওঁ ঠিক আছে তে নেক্সট অটোকেটলৈ আহিলো সো স্টাৰ্ট কৰিলো ইয়াৰ পৰা ইয়ালৈ 16 এন্টাৰ তাৰপিছত আকৌ F5 নাহিলে 8 তোমালোকে প্লেন যোনটো সাইড পজিশনত বা প্লেনত তোমালোকৰ স্কেটচটো যদি নাহে তেনেহলে F5 প্ৰেছ কৰি লওক ঠিক আছে আকৌ নেক্সট এফালে F5 16 এন্টাৰ আকৌ এটো ক্লোজ কৰি লবা ঠিক আছে হল তাৰপিছত ইয়াৰ পৰা আকৌ তোমালোকে তললৈ আহা F5 12 এন্টাৰ আকৌ এফালে কিমান 16 এন্টাৰ আকৌ ওপৰৰ ফালে গলা 12 এন্টাৰ হল তাৰপিছত আমি এইটো এফালে জয়েন কৰি দিও F5 32 এন্টাৰ আকৌ এইটো পইণ্টৰ পৰা এফালে ডাইৰেকশন দিও F5 56 এন্টাৰ হল তো এইটো পইণ্টৰ পৰা সৰি দিউতে ভুল হৈছিল আকৌ L এন্টাৰ এইটো পইণ্টৰ পৰা এইটো ডাইৰেকশন 56 এন্টাৰ F5 oh sorry 56 no sorry 16 enter so L enter 16 enter আকৌ F5 इतने 8 enter আকৌ F5 16 enter and join ঠিক আছে হল তাৰপিছত ইয়াৰ পৰা আকৌ তললৈ F5 12 enter আকৌ ইপিনে F5 8 and join হল ক্লিয়াৰ ইয়ালৈ হল এটা তোমালোকে চোৱা মই এতিয়া এইটো পোৰশন কৰা এইটো পোৰশন এটা চোৱাত মই ইয়াৰ পৰা ইয়ালৈ জয়েন কৰিছিলো এইটো ইয়াৰ পৰা ইয়ালৈ জয়েন কৰিছিলো আৰু এইটো লাইন চোৱা এইটো লাইন তোমালোকে ভাবিব পাৰা যে ইয়াৰ লগত আছে নহয় এইটো তোমালোকৰ অলপ ওপৰত আছে তাৰ মানে এইটো লাইন এনেকৈ যাব আৰু ইয়াতে যে এইটো পইণ্টৰ পৰা ইন্টাৰসেক্ট হৈ গৈছে ঠিক আছে এইটো লাইন এইটো পইণ্টৰ পৰা ইন্টাৰসেক্ট হৈ গৈছে সো হেই কেনে মই ইন্টাৰসেক্ট কৰি লৈছিলো তোমালোকে এতিয়া গম পালা মই এইটো কিয় এক্সটেন্ড কৰিছিলো ঠিক আছে সো ইয়াৰ পৰা মই সিম্পল লিটা মই 32 আৰু 56 লব পাৰিম নে ইজি হয় সো ইয়াৰ পৰা মই সিম্পল লাইন কমান্ড ললো এইটো পইণ্টৰ পৰা
F5 56 এন্টাৰ আকৌ এফালে 32 এন্টাৰ হল এটা যিখিনি নালাগে মই কি কৰিম ট্ৰিম কমান্ড সো এইখিনি ট্ৰিম 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 হলনে এক্সাক্ট ফেসটো একদম আইসোমেট্ৰিক ঠিক আছে এটা নেক্সট হল মোৰ মাজল লাইনটো মই স্কেটচটো যোনটো হোল আছে এইটো মই কেনেকৈ বনাম চোৱা আমাৰ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো দিয়া আছে কিমান 20 সো এটা সেই বস্তুটো কেনেকৈ লম চোৱা মই ইয়াৰ পৰা যদি লাইন কমান্ড এটা লওঁ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স জানো নাই কিমান 20 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স জানো নাই তো যেহেতু আইসোমেট্ৰিক স্কেটচ হয় এফালে দিয়া আছে এটো গুটেটো যদি 32 হয় 12 আৰু 10 গল ইয়াতে চোৱা ইয়াতে 12 আৰু 10 গল সো বাকি এফালে কিমান থাকিব 10 থাকিব 32 হবলৈ তো সিম্পল মই ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান লম 10 সো এইখিনি ডিসটেন্স মোৰ 10 তাৰপিছত মই এই স্কয়াৰটো এই ৰেক্টেংগলটো বনাই লম 16 12 16 12 ঠিক আছে তাৰপিছত এই পোৰশনটো যদি মোৰ থিকনেসটো দিব লাগে তলফালে কিমান আহিম তেতিয়া আমাৰ থিকনেস কিমান আছিল 8 সো এইফালে 8 আহিম তাৰপিছত মই তো ৰেন্ডম লাইন টানি দিম তাৰপিছত ট্ৰিম কৰি দিম ঠিক আছে সো এই স্কেটচটো মই কেনেকৈ বনাইছো তোমালোকৰ অটোকেডত গলো তাৰপিছত মই লাইন কমান্ড সিলেক্ট কৰিলো এটা তোমালোকৰ চোৱা মই এটা ইয়াতে কালাৰটো চেঞ্জ কৰিলো যাতে তোমালোকৰ সুবিধা হয় দেখাব গলে ঠিক আছে সো লাইন কমান্ড গলো ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স 20 এন্টাৰ হৈছে তাৰপিছত এফালে কিমান আহিছো 10 এন্টাৰ হল না নাই পইণ্টটো ওলাই গল তো ইয়াৰ পৰা মই বাই লেয়াৰ কৰি লওঁ লাইন কমান্ড ললো এইটো পইণ্টৰ পৰা এফালে 16 এন্টাৰ 12 এন্টাৰ 16 এন্টাৰ এন্ড টাইম যোনকিটা লাইন নালাগে সেইকিটা সিলেক্ট কৰি ডিলিট হল ক্লিয়াৰ আকৌ লাইন কমান্ড ললো ইয়াৰ পৰা ইয়ালৈ তলফালে আহিব লাগে F5 প্ৰেছ কৰিবা 8 এন্টাৰ এন্ড see this one clear so trim command trim হল complete এনেকে সিমিলাৰলি মই আৰু দুটামান তোমালোকৰ আইসোমেট্ৰিক স্কেটচ দেখা দিম নেক্সট ভিডিওটো সো এটো তোমালোকে প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা ডাউট থাকে কমেন্ট কৰিবা আৰু ইনষ্টাগ্ৰামৰ মোৰ আৰু সিভিল ওয়ার্ক বুলি তোমালোকে ফলো কৰি লবা তাতে তোমালোকে ডিএমও কৰিব পাৰা ঠিক আছে দ্যাটস অল থ্যাংক ইউ